থনি এবাৰ বিয়ালৈ ওলাই ৰৈ আছোঁ। এই মানুহটোলৈ ফোন কৰিলোঁ, এতিয়ালৈকে দেখা দেখি নাই। কেতিয়াকৈ যাম বাৰু বিয়াখনলৈ? সেই নন্দিনী মাকজনীয়ে নিজে আহি ঘৰত মাতি থৈ গৈছে। কিমান যে বেয়া পাব নগ'লে। ৰচোন ফোন এটাকে কৰোঁ। হেল্ল', আপুনি ক'ত আছে? মই অথনিৰ পৰা ওলাই মেলি ৰৈ আছোঁ। কেলৈ আজি নন্দিনীহঁতৰ ঘৰত বিয়া নহয়? তো মোৰ পূৰা ডেট মনত আছে আকৌ। মাকে নিজে তামোল পাণ দি মাতি থৈ গৈছেহি। হ'ব, বিয়া কাৰ্ড নিদিলে বুলি কি মই ডেটটো পাহৰিম নেকি? আহক সোনকালে আহক। হেৰি সেই বিয়াৰ প্ৰেজেণ্ট সেই বাতি চেট এটা আনিলেও হ'ব। হ'ব, ভিৰতহে গৈ পেলাই মানুহৰ হেঁচা ঠেলাতহে দিমগৈ। কোনেনো জানিব কি নিছোঁ। আমি আগৰ সেই এবাৰ মনত আছে, সেই প্ৰেছাৰ কুকাৰ বুলি মই সেই কঁঠাল এটা পেকিং কৰিও নি পেলাই দি বিয়া খাই আহিছোঁগৈ। হ'ব আহক, বাতি চেটটাকে লৈ আহক। এৰা তুমি চিয়ৰ হয়তো? তোমালোক আকৌ মাইকী মানুহবিলাকে বিয়াৰ ডেট বৰ খেলি মেলি কৰা আকৌ দেই। মই কাৰ মেলি ধুবলৈ আহিছোঁ। চিঞৰ নহ'লে মই এনেই ক'ম। মোৰ তাত বিহু লাগিছে যে, মই এই গৰমখনত এই সাজি কাচি মেকআপ সোপা কৰি পেলাই বিয়ালৈ আহিম। মানুহগৰাকীয়ে আজি ডেটত মাতি থৈ গৈছে, মোৰ পূৰা মনত আছে আকৌ। নন্দিনীহঁতৰ ঘৰ পালোহি দেখোন। আগফালে দেখোন বিয়া ৰভা চভা একো মুখামেই নাই। সৰুজনী দেখোন তাইৰ ভাগৰ মাকজনী এইফালে আহি আছে, ঘৰত পিন্ধা কাপোৰৰ সাজত দেখোন। ভালটোকে হ'ল আৰু। এজনী জীয়েকক একেবাৰে উলিয়াই দিব লাগিব বুলি এই নন্দিনী মাকে কেনেবাকৈ ব্ৰেইনত চুট পায়, ব্ৰেইনে কাম নকৰা হৈ ওলাই আহিছে নেকি আকৌ? মোৰতো পূৰা মনত আছে, আজি ডেটতে মাতি থৈ আহিছিলে। ভালটোকে হ'ল আৰু। কেনেবাকৈ যদি আজি বিয়া নহয়, এইজনে আজি থলে আৰু গাড়ী চকাকৈ সেই ওপৰ পাবগৈ আজি। এনেই মোক সন্দেহ কৰি আহিছিলে, তোমালোক মাইকী মানুহবিলাকে বিয়া ডেট মনত নাৰাখা বুলি। ভালখনকৈ পালে আজি। হেৰি শুনকচোন, সেই গাড়ীখন অকণমান ৰখাওক। এই নন্দিনী মাকজনী দেখোন এইফালে আহি আছে, ৰাস্তাতে দেখিলোঁ সৌৱা সন্মুখতে। ৰখাই দিয়ক। আজি মানে বিয়া নহয় ন? মই ভাবিছিলোঁৱেই তুমি যে ডেটৰ গণ্ডগোল কৰিবা, মই ভাবিছিলোঁৱেই। ৰ'বহে, মানুহজনী সেই ৰাস্তাত দেখিয়ে চিধা ডেটৰ গণ্ডগোললৈ নাযাবচোন। মানুহজনীয়ে পানী চানী তুলিবলৈ আহিব পাৰে। এই কইনাৰ মাকে এনেকে সেই কলহ চলহ নোলোৱাকে তাকো অকলে পানী তুলিবলৈ অহা তুমি কোনখন বিয়াত দেখিছাহে? কোনখন বিয়াত দেখিছা? আকৌ হাতত সেয়া দেখিছোঁ, সেয়া মোবাইল চটা লৈ আহিছে। মোবাইলে পানী তুলিবলৈ আহিছে মানে জীয়েকৰ বিয়াত। ভালটোকে হ'ল আৰু। আজি মুঠতে আৰু ঘূৰি যাবা। হ'ব বাৰু, আপুনি গাড়ীখন ৰাখকচোন, মানুহজনীক সুধি পেলাই কনফাৰ্ম হৈ লওঁ। মাইনা সাজি কাচি ক'লৈ আহিছা? ক'ৰবাত বিয়া চিয়া আছে ন আজি? মোক মানে এখেতে যেতিয়া বিয়াৰ কথা সুধিলে গম পালোঁ আৰু। হয়, এখেতে সেই ব্ৰেইনত চুট পাই পেলাই সেই এজনী জীয়েকৰ বেজাত ওলাই আহিছে ৰাস্তালৈ। নহয়, মোৰহে কিবা ডেটৰ গণ্ডগোল হ'ল। আজি মোৰহে কিবা ব্ৰেইনত চুট পোৱা লেখীয়া গতিটো হ'ল যেনহে পালোঁ আৰু। মানে হেৰি নহয় খুৰী, এই অন্নপ্ৰাশনতে আছিলে, আমি তালৈ আহিছিলোঁ। আপোনাক দেখি সেই তাকে গাড়ীখন ৰখালোঁ। এখেতক বোলো ব'লকচোন যাওঁ, সেই নন্দিনীৰ মাকক পাইছোঁ, সেই বিয়া খা খবৰ লওঁগৈ। আপোনালোকৰ এনেই বিয়াখন কেতিয়ালৈ আছিলে? কেইবাখনো বিয়া যে, মোৰ সেই মানে ডেটটো অলপ খেলি মেলি হয়। দেখিছা মই তেওঁৰ ফোনৰ উৎপাতৰ মহতত কাম বন এৰি ঢপলি আহিছোঁ। এতিয়া আহি পেলাই ইয়াত বিয়া ডেটৰ খেলি মেলি। এই মাইকী মানুহবোৰৰ লগত যে কি হ'ব। আমাৰ শহুৰৰ পুতেক সেইবোৰ ঘূৰাবলৈ লাগিয়েই গ'ল আৰু। এনেই চেলু এটা বিচাৰিয়ে ফুৰে। পাকিস্তানৰ সেই বৰ্ডাৰৰ সেই চন্তৰীকেইটাৰ কথা হ'ল আৰু। আজি শহুৰৰ পুতেকক পায় কোনে আৰু? এনেই বুঢ়ী নাচনী, তাতে বোলে শহুৰৰ পুতেকৰ বিয়া। আজি উভতি যাবা আৰু, গাড়ীত আজি বহিবা আৰু। মই আৰু ঘৰলৈ খোজকে কাঢ়িয়ে যাওঁ নেকি আৰু। এইজনক পঠিয়াইহে দিওঁ আৰু। একেখন গাড়ীতে আজি সেই ঘৰ পোৱালৈকে সেই হয় গাড়ীয়ে সেই ঠেকেচা খাই গাড়ীখন সেই দুফাল হ'ব। নহ'লে গাড়ীৰ ভিতৰতে আজি দগৰা দন হ'ব। আজি আৰু শহুৰৰ পুতেকৰ লগত আজি একেখন গাড়ীতে বহি যাবা আৰু উভতি পেলাই। মাইনা, আমাৰ বিয়াখন হেৰি আকৌ অহা সপ্তাহত, অহা সোমবাৰে। বিবাহ ভৱনত দিছোঁ। তোমালোক আহিবা আকৌ। গোটেই সপৰিয়ালে নিমন্ত্ৰণ দি থৈ আহিছোঁ আকৌ, পাহৰিলে নহ'ব আকৌ। সেই তাকে মই ওলাই আহিছিলোঁ, সেই মানুহ দুঘৰমান বিয়া মাতিবলৈ আছিলে। ওচৰবোৰ আকৌ থাকি যায় নহয়। সেইটো কাৰণে বোলো সেই মাতি থৈ আহোঁগৈচোন, সময় অকণ পাইছোঁ। সেই বুলিহে ওলাই আহিছিলোঁ। তোমালোক যোৱা দেই, মোৰ দেৰি হৈছে। এই ৰাস্তাৰ ওপৰতে আপোনাৰ সেই মুখখন মেলিব নালাগে। আপুনি সেই গাড়ীত যাওকগৈ, মই সেই পিছে পিছে খোজকাঢ়ি গৈ আছোঁ। যাওক। মানুহৰ ভুল হয়েই, কাৰ ভুল নহয়? সেই বুলি আপুনি এতিয়া এই ৰাস্তাৰ ওপৰৰ পৰা একদম সেই ধিন্দৌ কিত্তৌ দেই কিটিতাক বুলি সেই যুদ্ধখন মাৰি ঘৰ পাবগৈ নালাগে।
আপুনি গাড়ীতে গৈ থাকক, মই পিছে পিছে খোজকাঢ়ি গৈ আছোঁ। কেতিয়াবা এনেকুৱা পৰিৱেশটো আপুনি প্ৰদূষণ কৰে, হা? সেই এনেকুৱা পৰিস্থিতিবোৰৰ কাৰণেহে মই এদিন কৈছিলোঁ যে গাড়ীতে আপুনি ঢকুৱা এখন লৈ ফুৰিব, হা? এনেকৈ সেই ৰাস্তাই পদূলিয়ে যেতিয়া আপুনি সেই দাং খাই আহে, একেখন গাড়ীতে সেই যাব পৰা পৰিস্থিতি হৈ নাথাকে আৰু, হা? এই গাড়ী পিছফালে সেই ঢকুৱাখন বান্ধি ল'ম, মই ঢকুৱাখনতে বহিম, আপুনি গাড়ীখন চলাই এই ঢকুৱাখনো টানি টানি লগতে লৈ গৈ থাকিব। সেই আপুনি মোক নেদেখে, ময়ো আপোনাক নেদেখোঁ, সেই তেতিয়া সেই কাজিয়াও নহয়, হা? হ'ব এতিয়া ব'লক। এতিয়া মইহে পৰিৱেশ প্ৰদূষণ কৰিলোঁ, হা? মই ওলাই মেলি ৰৈ আছোঁ, হেৰি আপুনি ক'ত আছে, আহক আহক, সেই ফোনৰ ওপৰত ফোন কৰি উৎপাত, বিয়া ডেট খেলি মেলি কৰি, এতিয়া মইহে পৰিৱেশ প্ৰদূষণ কৰিলোঁ। এই বুজে এই মাইকী মানুহখনৰ পাছে শান্তি সুখ নাই, শান্তি সুখ নাই, হা? নাহিলেও কাজিয়া কৰিব, হা? ফোন কৰিছিলোঁ কেলেই নাহিলে, আহিলেও এই আগতি, হা? সেইফালে যে মোৰ নকৰাই ভাল আৰু পায়, সেই খিৰিকিয়েদি বাহিৰলৈ চাই হয় ভাল আৰু দেই, আজি আৰু মুঠতে এই হৈ গৈছে আৰু। যিটো সেই স্পীডত গাড়ীখন চলাইছে, যেন একদম এৰোপ্লেনহে চলাইছে একেবাৰে, হা? এই মোৰ খঙতে গোটেই গাড়ীখন মানে একেবাৰে ঠেকেচি মেকেচি আনিছে হেৰো। এই পিছফালৰ বাতিছেতো সেই ঘডং ঘডং বাজিছে, ৰাস্তাইদি সেই খোজকাঢ়ি যোৱাকেইটাও গম পাইছে আৰু ইহঁতৰ গাড়ীৰ ভিতৰত যে সেই কিবা গ্লাছৰ কিবা নিছে, ইমানেই বাজিছে, ৰাস্তা বাহিৰলৈকে শব্দ গৈছে চাগে। হেৰি আপুনি আগতে কিবা এৰোপ্লেনৰ পাইলট আছিলে নেকি? কিয় লাগে? আপুনি যিটো স্পীডত গাড়ীখন চলাইছে, হা? এই এৰোপ্লেনো পাত্তা নাপায় হেৰো, হা? এই মানুহৰ ভুল হয় আৰু, সেই বোলে এনেকৈ ঠেকেচি মেকেচি গাড়ীখন উৰুৱাই আনি আনিব লাগে না, হা? এতিয়া গাড়ীখন সেই মাজেদি দুফাল হ'ব হেৰো, হা? এই ষ্টেৰিং থকা চাইডে আপুনি থাকিব, এইফালে মই থাকিম, মাজতে দুফাল হ'ব, হা? ষ্টেৰিংডাল আপোনাৰ ফালে থাকিলে আপুনিতো সেই সিফালকৈ চলাই পেলাই সেই ঘৰ পাবগৈ, মই এইটো ফালৰ সতে সেই ৰাস্তাতে পৰি থকাতে থাকিম এতিয়া, হা? আটক, মই চলাওঁ নহ'লে, এই ড্ৰাইভিং চিটত মই বহোঁ দিয়ক, হা? হ'ব, তুমি চলাবহি নালাগে, এই মই চলালেতো সেই এফালকে গৈ ঘৰ পাবগে, এই তুমি যদি বহিবলৈ হয় সেই দুয়োফাল গৈ পেলাই সেই ওপৰ পাবগে, হা? ইন্দোৰ ৰাজসভাত গৈ পেলাই গাড়ীয়ে চাৰিয়ে গৈ হাজিৰ হ'মগে স্বৰ্গগামী হৈ। তেনেহ'লে এটা কাম কৰক, আপুনি সেই ষ্টেৰিংডাল খুলি লওক, লৈ পেলাই সেই গাড়ীখনৰ ওপৰলৈ যাওক, ওপৰতে বহি পেলাই আৰামত চলাই যাওকগৈ, হা? মোৰ মুখখন দেখি থাকিলে আপোনাৰ খং উঠিব, গাড়ী স্পীড বাঢ়ি বাঢ়ি গৈ থাকিব। গাড়ী ষ্টেৰিংডাল খোলক, খুলি পেলাই সেই ওপৰত বহি লওকগৈ যাওক। এইজনৰ ফালে চাই পেলাই সেই কথা পাতি থকাতকৈ সেইফালে ৰাস্তাফালে চাই আহে ভাল পায়। দেহি মাখনৰ ঘৰৰ গৰুকেইটা বহুত দিনৰ মূৰত দেখিছোঁ, নোমগাল গোটেইগাল সৰিলে। হেৰি সেই আমাৰ ঘৰৰ ওচৰৰ মাখনৰ ঘৰ সেই গৰুকেইটা কিবা বেমাৰ লাগিছে নি, নোম এডালো নাই যে সোপাকে সৰিলে, মই আকৌ আজিহে দেখিছোঁ পাই। সেই মাখনৰ ঘৰৰ যে সেই গৰুকেইটা নোম সৰিলে, সেই মোক যে চাবলৈ কৈ আছা, মোৰ এই তালুখন তুমি দেখিছানে? তালুখনত যে তুমি সেই চুলিটো বাদে নোম এডালো নাইকিয়া কৰি যে গোটেইকেইডাল যে সৰুৱালা, হা? সেইটো হ'লে চকুত পৰা নাই, হা? মাখনৰ ঘৰৰ গৰু চাব লাগে, মই গাড়ী চলাবলৈ এৰি এতিয়া সেই মাখনৰ ঘৰৰ গৰু চাব লাগে, কথা নাই আৰু সলাবলৈ। এতিয়া মইহে তাৰ চুলি সোপা সৰুৱালো, হে? মোক একেবাৰে চাবলৈ যাওঁতে যে গোটেইজন একেবাৰে চুলিয়ে তুলিয়ে নদন বদন হৈ গৈছিলে, হে? গোটেইটো একেবাৰে চুলিয়ে সেই চুলি দোকান, সেই চুলি শ্বপিং মলটো হৈ গৈছিলে, হে? তেতিয়া আপুনি টুপি এটা পিন্ধি যোৱা নাছিলে, হে? মই গম নাপালোঁ কাৰণেহে, হোমৰ গুৰিতহে দেখিছোঁ, টুপি চুপি নাই, তুলসী মালাডাল সেই ঠাল ঠালকৈ সেই মূৰটোত পৰি আছে, পুলিচ মৰা মূৰটোত, হে? একেবাৰে যেন হেৰিয়ৰ সেই পৰিৱেশ দিৱসৰ দিনা যে সেই গছপুলিটো ৰুই পেলাই যে চাৰিওফালে বেৰি কৰি থয়, একদম গোটেই সেইটো দৃশ্যই আৰু, হে? তুলসী মালাডালত যেনেকৈ একেবাৰে বৰ্ডাৰটোত বেৰি কৰি থৈছে মূৰটোত, গোটেইটো সেই পৰিৱেশ দিৱসৰ দিনা সেই ৰোৱা গছপুলিটো লিখে আৰু, ক'লেই হ'ল তেওঁ। হ'ব, মোৰ মূৰটো হাঁহিব নালাগে, তুমিও একেবাৰে বৰ সেই অপেশ্বৰীজনী নহয়, একেবাৰে সেই ঐশ্বৰ্য ৰাইজনীও নিজক এবাৰ চাবা এনাত, চকু যি দুটা, একেবাৰে সেই অমিশ পুৰিও সিমানটো নহয় চকু কিজানি। হ'ব, দন মাৰি এতিয়া সেই গাড়ীখন নি পেলাই সেই পৃথিৱী বাঢ়ি পোৱাবগৈ আপুনি, ঘৰ পালোহি, ৰখাওক গাড়ী। মা তোমালোক পালাহি? কি হ'ল পাপাই, তুমি দেখোন একেবাৰে সেই অশোক স্তম্ভ সিংহকেইটা লেখীয়াকৈ পিঠিয়া আহিছা যে দুটা, কিবা লাগিলে ন বাটতে? বিয়াত কি খোৱালে মা? চিকেন আইটেম কি আছিলে? দেউতাৰকে সোধ কি আইটেম আছিলে, হা? চিকেন টিকা থেকেচা, চিকেন গালি, চিকেন চকু টেলেকা, চিকেন ইনচাল, চিকেন দাম খোৱাটো যে সেই বৰ ধুনীয়া হৈছিলে, সেইটো যে বৰ টেষ্টি আৰু, হা? একদম নন্দিনী মাকজনীয়ে সেই উভতি ৰাস্তা ল'বলৈ পোৱাই নাই, যিটোহে চিকেন একেবাৰে দাং খোৱা খুৱাই দিলে, হাত দাঙি হ'ব বুলি নৰখা হ'লে চেচেই, সেইটো বিৰাট টেষ্টি লাগিলে।